নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া মই আজি শাক কাটি আছোঁ। আজি আমাৰ স্কুলত সকলোৱে মিলি এসাঁজ খাওঁ বুলি ভাবিলোঁ। যিহেতু আজি আমাৰ এক্সাম শেষ হৈছে, সেইকাৰণে সকলোৱে ভাবিলোঁ যে ইয়াতে ৰুটি ভাজি খাই যাওঁ। আৰু চবেই হয় ভয় দিলে, সেইকাৰণে এয়া সকলোৱে কামত লাগি গ'লোঁ। এইফালে আটা মঠি আছে, মই শাক কাটি আছোঁ। তাৰপাছত আকৌ মই শাক বনাবলৈ আহিবলগীয়া হ'ল, কাৰণ মোক আজি মোৰ হাতেৰে খাই বোলে, সেইকাৰণে ময়ে বনাবলৈ ল'লোঁ। এয়া কেৰাহীটো এইটো বাৰু নাই লোৱা, পাছত লৈছিলোঁ। এইটো সৰু হ'ল, শাক অলপ বেছি হৈ গ'ল, সেইবাবে মই কেৰাহীটো বদলাই ল'লোঁ। আৰু কেৰাহীটো বদলাই এয়া মাজতে মোকো দেখুৱাই দিছোঁ। কেৰাহীটো বদলাই লৈ পিনি মই শাক বনালোঁ। আৰু এতিয়া আপোনাৰ শাকৰ কালাৰ চাব দেই, শাকৰ এয়া চাওকচোন কালাৰটো কেনেকুৱা হৈছে বাৰু, ঠিকে আছেনে? মই পাৰিছোঁনে বনাব? সকলোৱে খাই ভালেই পালে। শেষত কিন্তু মানে আমাৰ খোৱা বোৱাটোহে দেখুওৱা নহ'ল। এয়া মই এই বাইদেউকো দেখুৱাই দিছোঁ, এইফালে পুৰি বনাই আছে। আৰু আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে।